2022 চনত যিসকলৰ চৰকাৰী ঘৰত নাম আহিছে তেওঁলোকক কি ডকুমেন্টছ জমা দিব লাগিব, বেংক একাউণ্ট ৰিলেটেড ইম্পৰ্টেণ্ট আপডেট আছে আৰু লগতে যিসকলৰ মৃত্যু হৈছে তেওঁলোকৰ ঘৰটো কোনে পাব তাৰ বিষয়ে আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। কিন্তু তাৰ আগতে যদি আপুনি চেনেলত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ল'ব। সো 2022 চনৰ যেটো চৰকাৰী ঘৰৰ লিষ্ট আহিছে এই লিষ্টখন কিদৰে আপুনি ডাউনলোড কৰিব পাৰিব তাৰ বিষয়ে আমি আগৰ ভিডিঅ'টোত দেখাই দিছো। যদি আপুনি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক আছে তাৰ পৰা চেক কৰি চাই ল'ব। সো যিসকলৰ এই লিষ্টত নাম আহিছে তেওঁলোক এতিয়া কি কৰিব লাগিব প্ৰথমতে হেতু চাই লওঁ। যিসকলৰ নাম আহিছে তেওঁলোকে তেওঁলোকৰ ডকুমেন্টছখিনি বৰ্তমান পঞ্চায়তত জমা দিব লাগিব আৰু ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ একাউণ্টত পইচা সোমাব। সো কি ডকুমেন্টছ জমা দিব লাগিব, ডকুমেন্টছৰ ভিতৰত আপোনাৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি, ভোটাৰ লিষ্ট, জব কাৰ্ড আৰু খাজনাৰ ৰচিদ নাইবা জমাবন্দীখন জেৰক্স কৰি আপোনাক জমা দিব লাগিব। সবতকৈ ইম্পৰ্টেণ্ট আপোনাৰ বেংক একাউণ্টখন জমা দিব লাগিব আৰু বেংক একাউণ্টখন যাতে চালু অৱস্থাত থাকে, অৰ্থাৎ বেংক একাউণ্টখন যাতে ব্লক নাথাকে, পইচা সোমাওঁতে যাতে কোনো ধৰণৰ প্ৰব্লেম নহয় হেতু ধ্যান ৰাখিব। যদি ব্লক থাকে তেতিয়া পইচা সোমাওঁতে প্ৰব্লেম হ'ব পাৰে আৰু পইচা ওলাওঁতে আপোনাৰ প্ৰব্লেম হ'ব পাৰে। সো প্ৰথমতে যদি আপোনাৰ বেংক একাউণ্টটো ব্লক হৈ আছে, একাউণ্ট বৰ্তমান জমা দিয়ক, কোনো অসুবিধা নাই, কিন্তু ইমিডিয়েটলি আপোনাৰ বেংকত KYC ডকুমেন্ট জমা দি আপ টু ডেট কৰি ল'ব যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। আকৌ কিছুমান মৃত ব্যক্তিৰ নামত ঘৰ আহিছে তেওঁলোকৰ কি হ'ব তাৰ বিষয়ে আমি জনাৰ চেষ্টা কৰিম। যিসকল মৃত ব্যক্তিৰ নামত ঘৰ আহিছে তেওঁলোকৰ মৃত্যু চাৰ্টিফিকেটৰ লগতে লিগেল হেয়াৰ চাৰ্টিফিকেটখন পঞ্চায়তত জমা দিব লাগিব। সো লিগেল অনাৰশ্বিপৰ কাৰণে লিগেল হেয়াৰ যিখন চাৰ্টিফিকেট আছে আৰু লগতে মৃত্যু চাৰ্টিফিকেটখন জমা দিব লাগিব আৰু লগতে যিখিনি নেচেসাৰী ডকুমেন্টছ আছে যেনেকুৱা আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ আইডি, ভোটাৰ লিষ্ট, জব কাৰ্ড আৰু খাজনা ৰচিদ বা জমাবন্দী জমা দিব লাগিব। তেতিয়া মৃত ব্যক্তিজনৰ নামত থকা ঘৰটো যিজন লিগেল হেয়াৰ আছে তেখেতৰ নামত হৈ যাব। সো ইয়াৰ কাৰণে গোটেইখিনি ডকুমেন্টছ আপোনালোকৰ পঞ্চায়তত জমা দিব আৰু তাৰ পৰা পৰামৰ্শ ল'ব। আৰু শেষত যিসকলৰ নাম অহা নাই সেইসকলৰ কি হ'ব, সেইসকলৰ ঘৰ আহিব নে নাই তাৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিছিলোঁ। সো যিহেতু এই ঘৰবোৰ কিস্তিভাৱে আহি আছে, সো যিসকলৰ এইবাৰ নাম অহা নাই তেওঁলোকৰ নিশ্চয় নাম আহিব। অহা 2-4 বছৰ ভিতৰত আকৌ নতুন লিষ্ট আহিব, সেই লিষ্টত নাম আহিব। সো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহলে লাইক কৰিব আৰু চেনেলত যদি প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।